নমস্কাৰ তোমালোকৰ যেহেতু আজি কম্বাইন কমৰ ৰিটেন এক্সামটো হৈ গ'ল 02/04/2023 সানডে যেহেতু তোমালোকৰ আজি যিখিনি গ্ৰেজুৱেট লেভেলৰ এক্সাম আছিল সেইখিনি তোমালোকৰ হৈ গৈছে 10টাৰ পৰা তোমালোকৰ 12টালৈ শেষ হৈছে এতিয়া তোমালোকে সকলোৱে সুধি আছে যে কাটআপটো কিমান যাব লগতে তোমালোকৰ কোনখিনি ভেকেন্সিৰ কাৰণে ফিজিকেল টেষ্টৰ কাৰণে কিমানজনক মতা হ'ব সেইটো সুধি আছা মই জনাই আছোঁ লগতে আজি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইটো তোমালোকে কৈ আছা মই জনাই আছোঁ তোমালোকে গুৰুত্বৰে চাই থাকা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথমে ক'ব লাগিছোঁ যি নেকি ABSI কাৰণে যিহেতু তোমালোকৰ 42টা ভেকেন্সি আছে 42 ভেকেন্সি আছে আৰু এতিয়া তোমালোকৰ PST and PT কাৰণে 210 মাতিব আৰু যি নেকি APRO SI যেহেতু তোমালোকৰ 16 ভেকেন্সি আছে PST and PT কাৰণে 80 মাতিব নেক্সট হৈছে UBSI যি নেকি 17টা ভেকেন্সি আছে আৰু PST and PT কাৰণে 85 মাতিব আৰু যিখিনি জেলাৰ এছিষ্টেণ্ট ভেকেন্সি আছে যেহেতু 32 আছে তাৰ কাৰণে মাতিব 160 আৰু যিখিনি প্লান্টান কমান্ডাৰ ভেকেন্সি আছে 4 ভেকেন্সি আছে যেহেতু আৰু PST and PT কাৰণে 20 মাতিব আৰু যিখিনি তোমালোকৰ হিলছ SI আছে হিলছ SI কেটেগৰী ভেকেন্সি আছে 5 ভেকেন্সি আছে যেহেতু তোমালোকৰ 25 মাতিব আৰু যিখিনি তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে 264 এই ভেকেন্সিসমূহ যেহেতু তোমালোকৰ PST and PT হৈ গৈছে আৰু যেহেতু তোমালোকৰ এতিয়া আছে ৱাকিং টেষ্ট লাষ্ট তোমাৰ টেষ্টটো আছে আৰু এটা পোষ্টৰ এগেইনষ্টত তোমালোকৰ হয়তো দুজন বা দুজনীকৈ মাতিব এতিয়া হৈছে যিসকলৰ ৰিটেন টেষ্টটো ভাল হৈছে তোমালোকে কি কৰা যি নেকি তোমালোকৰ PST and PT কাৰণে সাজু হোৱা যিসকলে ABSI APRO SI UBSI বা এছিষ্টেণ্ট জেলাৰ বা প্লেণ্টান কমাণ্ডাৰ বা হিলছ SI খিনি তোমালোকে সকলোৱে PST and PT কাৰণে সাজু হোৱা আৰু যিসকলে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে তোমালোকৰ ৰিজাল্টটো যদি ভাল হৈছে তেতিয়াহ'লে কি কৰা তোমালোকে ৱাকিং টেষ্টৰ কাৰণে সাজু হোৱা যিহেতু তোমালোকৰ অতি সোনকালে হ'বলৈ গৈ আছে আৰু তোমালোকৰ বিহু পিছতেই হ'ব তোমালোকৰ এপ্ৰিলৰ 4th উইক বা তোমালোকৰ 3rd উইকে হ'বলৈ গৈ আছে মই সেইকাৰণে কৈ আছোঁ তোমালোকক অতি সোনকালে তোমালোকৰ ৰিজাল্ট আহিব এই ৰিজাল্টটো আহি আছে তোমালোকৰ অতি সোনকালে ৰিজাল্টটো অহাৰ পিছতেই তোমালোকৰ 2 বা 3 দিনমান সময় পাবা তাৰপিছত কোনো ধৰণৰ সময় নাপাবা সেইকাৰণে কৈ আছোঁ তোমালোকে PST and PT কাৰণে সাজু হোৱা যিহেতু তোমালোকৰ সময় বেছি নাই সেইকাৰণে কৈ আছোঁ আৰু এতিয়া হৈছে সকলোৱে সুধি আছে যে কাটআপটো কিমান যাব যেহেতু ভেকেন্সি কম তোমালোকৰ কাটআপটো অলপ বেছিয়ে যাব আৰু নিগেটিভ মাৰ্কিং আছে তথাপিও ইমানো হাই নাযায় বা ইমানো তোমালোকৰ লো নাযায় তোমালোকৰ এটা মিডিয়াম যাব যেহেতু তোমালোকৰ প্ৰশ্নবোৰ বেয়া আহা নাই ঠিকেই আহিছে কিন্তু মাজৰ পৰা আহিছে তোমাৰ ভিতৰৰ পৰা আহিছে সেইখিনি মই জনাইছোঁ আৰু নেক্সট মই জনাই দিম তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল বা কি প্ৰশ্ন আহিছিল সেইটো মই জনাম ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ